हेलो बंधुসকল वेलकम टू जेटी हेलो ब्लॉग আপোনালোকক স্বাগতম জনাইছো। আজি আমি আহিছো আপোনাৰ নদীৰ কিনাৰত ভিডিঅ' বনাব আহিছো। তো পুৰা ভিডিঅ'টো চাই থাকক আপোনালোকে। চাওক মই কি কৰি আছো আৰু কলৈ গৈ আছো সব দেখাম আপোনালোকক। আজি ভিডিঅ'টো চাই থাকক কন্টিনিউ। পৰি যাব বাবা। ইয়া চাওক বহুত পানী বাঢ়িছে। এইকেইটা জিঅ' বান্ধ দিছে আজি 1 বছৰমান হ'ল। আগতে এইবিলাক নদী পুৰা ভাঙিছে, ভঙাৰ পিছত এতিয়া চৰকাৰে জিঅ' বান্ধ দিছে। হা বাবা তুমি গৈ থাকা, তুমি গৈ থাকা। এতিয়া মানে আৰু ভাঙাৰ কোনো টেনশ্যন নাই, তো ছেফ হৈছে বহুত। বহুত দূৰ, এই আপোনাৰ কলিয়াবমৰা ব্ৰিজখন দেখা যায় চাগে। ইমান দেখা নাযায়, অলপ দূৰ আছে, অলপ আগুৱালে দেখা যাব ভালকৈ। বলক আগুৱালে গৈ থাকোঁ, দেখাই। এয়া চাওক মোৰ লগত কোন আছে আজি। বাবা তোমাৰ নাম কি? তোমাৰ নাম কি? ৰিবুল হুছেইন। ৰিবুল হুছেইন। অঁ আহা। এতিয়া আমি ৰাস্তাৰে গৈ আছোঁ, আৰু অলপ গৈ পেলাই পিছত আমি নদীত নামিম। এতিয়া ৰাস্তাৰ পিনে গৈ আছোঁ। ৰাস্তা বহুত দূৰ। ল বাবা। কেইদিনমান ধৰি নেৰানেপেৰাকৈ যেনেকৈ বৰষুণ দি আছে, সেইকাৰণে পানীটো আপোনাৰ বেছি হৈ আছে। তো বাঢ়ি আছে পানী, তাৰমানে কমাই নাই। আৰু বেছি যদি বাঢ়ি থাকে, যেনেকৈ বাঢ়ি আছে তেনেকৈ বাঢ়ি থাকিলে আপোনাৰ ওপৰলৈ উঠি যাব পানী। পানীৰ অৱস্থা বহুতেই বেয়া, বাঢ়ি আছে পানী। এতিয়া আমি ছাইডৰ ফালে গৈছোঁ, তো অলপ গৈ পেলাই পিছত আমি নদীলৈ নামিম। পানীত বহুত পানী বাঢ়ি আছে, আৰু বহুত পানী কম আছিলে, কিন্তু এতিয়া বহুত হৈ গ'ল পানী দেখুৱাম আপোনালোকক। এতিয়া আমি ৰাস্তাৰে গৈ আছোঁ, গৈ থাকোঁতে আপোনাক দেখাই আছোঁ। ৰাস্তা বহুত দূৰ, তথাপিও আমি গৈ থাকিম, আপোনালোক চাই থাকক ভিডিঅ'। আজি আমাৰ লগত কোন আহিছে চাগে আপোনালোকে চাই আছে। এই বল আহা পিনে। হে চাওক মোৰ লগত আজি কোন আছে। ক'ত গৈছা তুমি বাবা? হা ইমান দূৰলৈ নাযাবা, পৰি যাবা হা, পিছল খাই পৰি যাবা। ঘূৰি ফাইনেলি আমনি লাগি গ'ল। এতিয়া অলপ বহিছোঁ, বহাৰ পিছত আকৌ ইয়াৰ বহুত দিনৰ পৰা ভাবি আছিলোঁ মই ইউটিউবত আহিম বুলি, কিন্তু মানে চায়ে থাকোঁ মানে ইমান সাহস নহয় যে ইউটিউবত আহি কেমেৰাৰ সন্মুখত কথা পাতি ভিডিঅ' আপলোড কৰি মানুহে চাব, কি ক'ব কি নক'ব, মানে বহুতেই কনফিউজ আছিলোঁ। তথাপিও মানে ডিচাইড কৰিলোঁ যে মানুহে যদি পাৰি আছে তে মই কিয় নোৱাৰিম, নিশ্চয় পাৰিম। সেইকাৰণে লাহে মানে ট্ৰাই কৰি আছোঁ, আহি গ'লোঁ ফাইনেলি। ইউটিউবত বহুত কষ্ট কৰিব লাগে, মানে ইমান সোনকালে যে মানুহ মানে ইমান ডাঙৰ হৈ নাযায়। 2-3 বছৰ কষ্ট কৰাৰ পিছতহে মানুহৰ কিবা এটা হয়। মানুহে ভাবে যে ইউটিউবত আহে ভিডিঅ' আপলোড কৰি এডিটিং কৰি এৰি দিলেই হৈ যায়।
ভিডিঅ'টো বহুতেই বনালোঁ, এতিয়া মানে যামগৈ আৰু। তো যোৱাৰ সময়ত এয়া চাওক, নদীৰ কিনাৰত বহুত ধুনীয়া ধুনীয়া খেতি আছে। মৰাপাট খেতি আছে, ভেন্দি খেতি আছে, আৰু আপোনাৰ ভদি খেতি আছে, জলকীয়া খেতি আছে, চব চাৰিওফালে খেতিয়ে খেতি। এইটো ৰাস্তাৰে আমি গৈছিলোঁ, কিন্তু অহাৰ পিছততো উল্টা ছাইডে আহিছোঁ, মানে নদীৰ কিনাৰে কিনাৰে আহিছোঁ। তো এতিয়া আমি যাম, এইটো ৰাস্তাৰে যাম। এইটো ৰাস্তাৰে গ'লে পেলাই সেয়া ঘৰখন চাইছে,